এতিয়া মই ভাত খাব লৈছোঁ। এইফালে তিয়ঁহ কাটি লৈছোঁ, মাছৰ পিটিকা লৈছোঁ, কঁঠালৰ গুটিৰ পিটিকা, নেমু লৈছোঁ আৰু বিট জলকীয়া। আনফালে ভাত, ভাজি আৰু কঁঠাল গুটি আকৌ দুটামান লৈ লৈছোঁ। আনদিনাখন মই ভাত খোৱা নেদেখাওঁ, আজি অকণমান স্পেচিয়েল, কাৰণ মই কঁঠালৰ গুটি খাই ভাল পাওঁ আৰু সেইটো কাৰণে আপোনালোককো দেখাই দিছোঁ আৰু অকণমান। আৰু এনেকৈ আৰু মই এতিয়া ভাতটো খাই লৈছোঁ, একেবাৰে আপোনালোকক পাছত লগ পাই আছোঁ। হেল্ল' ফ্ৰেণ্ডছ, গুড ইভিনিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। আৰু মোৰ আনটি ব্লগলৈ আকৌবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই ভাত চাত খালোঁ, খাই বৈ ৰেডি হওঁগৈ আৰু আজি ফুটবলৰ লাষ্ট ডে, আজি ফাইনেল আছে। কোন জিকিব কোন হাৰিব একো নাই বাৰু, খেলততো হাৰা জিকা থাকেই। চ' আজি খেল চায়ো মজা লাগিব। বলক মানে একেবাৰে আপোনালোকক খেলত লগ পাইছোঁ। এতিয়ালৈ বাই বাই। চাওকচোন ৰ'দ, মই ছাতি লৈ ওলাইছোঁ। মা গৈছোঁ দেই। আজি স্কুটি নাযাওঁ, খোজকাঢ়ি যাম, ৰ'দটো বহুত বেছি হৈছে, গতিকে ওলাইছোঁ আৰু বলক মোৰ লগত। সোণৰ পদক অৰ্জন কৰি অহা আগষ্ট মাহত অনুষ্ঠিত হ'বলগীয়া মালয়েছিয়াত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় ময়াথাই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আমাৰ দেশলৈ তথা আমাৰ স্থানীয় অঞ্চললৈ গৌৰৱ কৰি অনাৰ বাবে আমি তাইকো আমাৰ মাজত নিমন্ত্ৰণ কৰি আনিছোঁ। আৰু তাইকো আমি আপোনালোকৰ লগত চিনাকি কৰি দিব বিচাৰিছোঁ। তথা তৎমুহূৰ্ততে আমাৰ শ্ৰীযুত মতিলাল টাইদেৱৰ উদ্যোগত য'ত কিঞ্চিত আমি যি পাৰিছোঁ আৰ্থিক দিশত তাইক সহায় কৰিবৰ কাৰণে এই সংগ্ৰহেৰে আমি তাইক ভৱিষ্যতে আগুৱাই যাবৰ কাৰণে এতিয়া আশীৰ্বাদ স্বৰূপে আমি আগবঢ়াব বিচাৰিছোঁ। তথা তাইক আমি আমাৰ এই উদ্যোক্তা সমিতিৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাব আমাৰ গাঁৱৰ এই বিশিষ্ট ব্যক্তি শ্ৰীযুত মানিক মিলিদেৱে। ইতিমধ্যে দুয়োজনে খেলুৱৈসকল খেলপথাৰত প্ৰৱেশ কৰিছে আৰু আমি এতিয়া আমন্ত্ৰিত অতিথি তথা আজিৰ এই চূড়ান্ত খেলখনৰ অভিভাৱক আমি সকলোকে খেলপথাৰলৈ আগবঢ়াই দিবৰ কাৰণে অতিথিসকলক অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ ক্ৰীড়াপ্ৰেমী ৰাইজ তথা আজি চূড়ান্ত খেলত অংশগ্ৰহণ কৰিবলগীয়া দুই দলৰ খেলুৱৈসকল, আমি এতিয়া চমু কাৰ্যসূচী হাতত লৈছোঁ। সেয়া খেল আৰম্ভ হৈ গ'ল। চাওকচোন, আজি খেল আছে কলবাৰী আৰু জ্ঞানজ্যোতিৰ মাজত। ইয়াৰ পৰা মানুহ ভিৰ ষ্টাৰ্ট হৈ গ'ল। ইতিমধ্যে খেল আৰম্ভ হৈছে। খেল অনুষ্ঠিত হৈছে কলবাৰী ফুটবল দল আৰু জ্ঞানজ্যোতি ফুটবল দল। আমি হৈ যোৱা খেলসমূহৰ পৰা আমি গম পালোঁ যে দুয়োটা টিমেই যথেষ্ট শক্তিশালী টিম। উভয় দলৰে ৰাষ্ট্ৰীয় পৰ্যায়ত খেলা খেলুৱৈ সমপৰ্যায়ৰ কেইবাজনো উদীয়মান তাৰকা মজুত আছে। দুয়োটা দলৰে আক্ৰমণকৰ্মী ভাণ্ডাৰ মজুত আছে। খেলপথাৰত সময়ত তাক মেলি ধৰিব পাৰিলেই হ'ল। দুয়োটা দলতে যথেষ্ট অভিজ্ঞ দুয়োটা দলে আজি দৰ্শকক এখনি উপভোগ্য খেল উপহাৰ দিব বুলি আমি কামনা কৰিছোঁ, আশা ৰাখিছোঁ।
উলিয়াই দিলে বাৰু উলিয়াই পুৰা আমি নাচিছোঁ দেই জুম হৈ আছোঁ বিএমপিকে আমি কিবা চাবলৈ বল খেল চাবলৈ আহিছোঁ বহুত অডিয়েঞ্চ আজি বহুত মানুহ খেল চাবলৈ আহিছে আমি তিয়ক মিচিঙাম আমি তিয়ক মিচিঙাম কলবাৰী আমি তিয়ক হাই আমি তিয়ক মিচিঙা দেই আমি অডিয়েঞ্চৰ তাত আহি লাগিলে সি বল আগৰ জনায়ে পায় হয় নাই মানুহটো নাহিব বুজিছে নাই নাহে মানে আজি নহ'লেও কালিলৈ ঠিক আছে মই ফোন কৰি দিম কলবাৰী জিকিলে বহুত ভাল লাগিছে একদম ফাৰ্ষ্টৰ পৰা কলবাৰীয়ে অন্তিম টাইমত কলবাৰীয়ে মানে হেৰিটো লৈ যাব বহুত ভাল লাগিছে আমি মনটো বহুত ভাল লাগিছে আমাৰ প্ৰথমৰ পৰা আমি কলবাৰীকে কিমান ফূৰ্তি চবৰে কলবাৰী জিকাৰ বাবে মজা এয়া আমাৰ গল কিপাৰ কলবাৰী দাদা কলবাৰী দাদা এয়া একদম পুৰা কি গ'ল আৰু এয়া কলবাৰী দাদা ডেকা ল'ৰাসকল জিকিলা নহয় তোমালোকৰ অনুভৱ কেনেকুৱা ভালেই হা মনৰ পৰা ভাল অঁ হয় নেকি অঁ গান এটা গাই দিয়া হয় নেকি চিঞৰি দিয়া আকৌ চিঞৰিবলৈ এনাৰ্জি নাই অ'কে অ'কে ভাল লাগিল চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা চূড়ান্ত খেলৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থকা সন্মানীয় সতীৰ্থীসকল আৰু সতিকে শ্ৰদ্ধাৰ ক্ৰীড়ামোদী ৰাইজ আৰু সতিকে মৰমৰ দুই দলৰ খেলুৱৈ বন্ধুসকল পুনৰবাৰ আপোনালোক উদতিলৈকে আন্তৰিক ধন্যবাদ জনাই আমি চূড়ান্ত খেলৰ বঁটা বিতৰণী অনুষ্ঠানলৈ আমি আগবাঢ়িছোঁ এই অনুষ্ঠানত খেলুৱৈ ক্ৰীড়ামোদী ৰাইজ সকলোৱে সহযোগ কৰিবৰ কাৰণে আপোনালোকলৈ সৰ্বপ্ৰথমে অনুৰোধ জনাইছোঁ যে কি নহওক আমি আগতে এনাউন্স কৰিছিলোঁ আজিৰ দিনটো সঁচাকৈ আমাৰ কাৰণে খুব সৌভাগ্য প্ৰাক্তন খেলুৱৈ আন্তঃৰাষ্ট্ৰীয় ফুটবল ৰেফাৰী আমাৰ মাজত আছে তেখেতসকল থকাৰ কাৰণে আমি উদ্যোক্তা তৰফৰ পৰা খুব উৎসাহিত হৈছোঁ
আৰু আশা ৰাখিছোঁ অনাগত দিনবিলাকতো তেখেতসকল এনেধৰণৰ খেলবিলাকত আহি উপস্থিত থাকি খেলুৱৈ আৰু কৰ্মকৰ্তাসকলক উৎসাহিত কৰিব। যে কি নহওক এই বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফিফা ৰেফাৰী আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী আমাৰ বন্ধুবৰ শ্ৰীযুত সুমন্ত দত্ত সিহঁতৰ কিন্তু কালাৰকেইটা বেলেগ উজ্জ্বল